নমস্কাৰ আটাইকে স্বাগতম জনাইছোঁ খিলঞ্জীয়া অসমৰ আকৌ এটি নতুন ভিডিঅ'লৈ। এতিয়া আমি আজি যাব ওলাইছোঁ এঠাইত, আপোনালোকক দেখাম সকলো জেগাবিলাক। আমি গৈ আছোঁ বৰমা বজাৰ। এয়া ভাস্কৰ আছে আৰু প্ৰীতম আছে, দামোদৰ আছে। এয়া তুলতুল বাবা। ক'ত যাবা ক'ত যাবা ক'ত যাবা ক'ত? মই নলবাৰীলৈ যাম মনলৈ। মজা মজা নিউ ষ্টাইল নিউ ষ্টাইল। ৰাস্তাৰ কণ্ডিশ্যন বহুত মজা দেখিছে নহয়, চলাব মই কতোৱেই নাই। চকু মুদি গৈ থাক চকু মুদি। পাই গ'লোঁ বৰমা বজাৰ পাই গ'লোঁ। 100 মিটাৰ দূৰত আছে বৰমা বজাৰ আমাৰ পৰা। এয়া আমি আহি পাইছোঁৱেই মোটামুটি। গাড়ী পাৰ্কিং দেখিব আপোনালোকে। গাড়ী পাৰ্কিং কৰিম, বাইকখন পাৰ্কিং কৰি থৈ বৰমা বজাৰত সোমাম আৰু গোটেই বজাৰখন দেখুৱাম। বজাৰ আহি পালোঁ আৰু এতিয়া আমি প্ৰথমে গাহৰি কিনিম। আমি গোটেইকেইটা গাহৰি কিনিম। কেপি কি গাহৰি ল'ম। প্ৰীতম গাহৰি ল'বা? গাহৰি নহয়, আমি গোটেইকেইটা ভাজি ভাস্কৰে গাহৰি ল'বা নেকি? চব্জি বজাৰ কৰিম, দোকান মনা আছে। বজাৰ কৰাই নাই, 10 টকা 1.5 কিলো মাংনা 10 টকা 1.5 কিলো মাংনা। ঠিক আছে গৈ আছোঁ, গাহৰি কিনিবলৈ গৈ আছোঁ। প্ৰথমে গাহৰি কিনিম। গাহৰি স্পেচিয়েল হয় বৰমা বজাৰ। গাহৰি 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 260 অনলি 260 গাহৰি। অলপ চব্জি বজাৰ কৰোঁ এতিয়া। 2খন মনা লৈ আহিছোঁ, 2খন ফুল কৰিব লাগিব। মূলা কিমান দাম? 3 কিলোমান লওঁ মূলা। কিবা এটা কৈ দিয়ে ভিডিঅ'টোত, কিবা এটা ফটানত এক্সচেঞ্জ কৰিম। নতুন পইচা দিব, আমি চিৰা পইচা দিম। মজা আছে, চিৰা পইচা লৈ আহক বৰমা বজাৰত বজাৰ ওচৰত। ইয়াতে আছে 160 টকা। ইয়াতে 50% তোমাৰ 80 টকা পায়। আমি সেই হিচাপত 100 টকা দিছোঁ। মজা 100 টকা বাৰু 100 টকা ফটানত দি 100 টকা। চাওক পলু পকা আছে, পলু পকা ল'ম। কিমান দাম? কিমান দাম আছে এইটো? 80 টকা পোৱা। বহুত দাম। 80 টকা পোৱা। কেনেকৈ খাই? কেনেকৈ খায় এইটো? ভাজি। কিহৰ লগত ভাজিব লাগে? কাঁচা খাব পাৰি নেকি? মই থলুৱা বজাৰ বুলি কৈছোঁ নহয়, বৰমা বজাৰখন থলুৱা বুলি। এয়া আমি দেখাই আছোঁ। এতিয়া দেখাওঁ আপোনালোকক শামুক দেখাম। শামুকৰ বজাৰ। এইটো কিমান দাম এইবিলাকৰ? 25 কিলো 25 টকা। কেনেকুৱা লাগে খাই? খাৱা মানুহ জানে। ডাঙৰ শামুকটো নাই নেকি? ডাঙৰ শামুকটো নাই, খাই ভাল লাগে। খাই ভাল লাগে দেই। আগত দালিটো খাব লাগে। একদম ফুল কৰি দিলোঁ। বহুত কম দাম। বৰমা বজাৰত দাম, বস্তুৰ দাম বহুত কম। আহক দামো কেনেকুৱা বজাৰত দাম। এতিয়াতো বহুত দাম। চব্জি 10 টকাত আপুনি 1.5 কিলো বেঙেনা পানী। ওলকবি পাব 10 টকা কিলো। আপুনি আৰু এটা বস্তু কম দামতে হ'ব। আপুনি গুৱাহাটীত হৈ যাওক খাইছে, এইটো পানী দামটো খাইছে 50 টকা। ইয়াতে 20 টকাত এটা হ'ব। আহিব ইয়াতে আহক বৰমা বজাৰত আহক। বৰমা বজাৰখন চাওক, ধুনীয়া থলুৱা বজাৰ এখন। ইয়াত বহুত থলুৱা সামগ্ৰী আমি দেখুৱাই আছোঁ আপোনালোকক। এই বিষয়ে দেখুৱাম। আৰু ইয়াত মইতো আলু ল'লোঁ বহুত কম দাম, 20 টকাকৈ কিলো লৈছোঁ। ডাঙৰ এলেকা, প্ৰায় 3 বৰ্গ কিলোমিটাৰ জেগা বজাৰখনে আগুৰি আছে। আহক ইয়াত চাওক বজাৰ। এতিয়া আমি অকচন মাৰ্কেটত সোমালোঁ, আপোনালোকে উপভোগ কৰি থাকক। পুৰণা অকচনত বিচাৰিছে বিশাল মেগামাৰ্ট। ঐ কিমান দাম ৰে? কিমান দাম এইটো? 150 টকাত জিন্স পেণ্ট। 500 টকাত কিহৰ কিনিব দৰকাৰ হে? আহি যাওক বৰমা বজাৰ, 150 টকাত লৈ যাওক। অকচন মাৰ্কেট বুলি কোৱা হয়, কিন্তু এইখন এখন খুব ধুনীয়া বজাৰ হয়। ইয়াতে চব যিখিনি বয়সীয়াল মানুহ আছে চবে আহি কিনে কাপোৰ কিনে আৰু খুব কম দামত চাৰ্ট, টি চাৰ্ট, পেণ্ট এইবিলাক পোৱা যায়। খুবেই কম দাম, কিন্তু কাপোৰবিলাক বহুত ধুনীয়া দিয়ক। আপোনালোকে আহিব পাৰে। আপোনালোকৰ যদি প্ৰয়োজন আছে, ঘৰত কাম কৰা বা পথাৰত কাম কৰাৰ কাৰণে কিবা চাৰ্ট লাগে,
পেণ্ট লাগে তেনেকুৱা ধৰণৰ কাপোৰবিলাক আপোনালোকে ইয়াত পাব। দেখিছে কি ধুনীয়া চাৰ্ট থোৱা আছে ইয়াত, এখন আছে ইয়াত। এই বজাৰখন আপোনালোকক দেখুৱাই আছোঁ, খুব ধুনীয়া বজাৰ। ইয়াত আপোনালোকে যি লাগে, আৰনাই লাগে, দখনা লাগে, কিবা লাগে, চাদৰ লাগে, চব পাব হাতে বোৱা। আৰনাই আছে নেকি? কিমান দাম এইবিলাকৰ? অঁ 170 টকা। ধুনীয়া ভাল। এই কি শালত বোৱা নে তাঁতত বোৱা নে মেচিনত বোৱা? বৰমা বজাৰলৈ আহিছে, বৰমা বজাৰত চব দেখিছে, কিন্তু এইখন বজাৰ চাগে আপোনালোকে দেখা নাই বা কোনোদিনে ইয়ালৈ আহিও পোৱা নাই। আমি এইখন বজাৰ আপোনালোকক দেখুৱাম। বা বেতৰ সামগ্ৰী ক'ত পোৱা যায়, এটা বিল্ডিঙৰ ওপৰত পোৱা যায়, আমি দেখুৱাই আছোঁ। চব্জি লৈ আছোঁ, চব্জি কাণ্ডত লৈ আছোঁ, চব্জি আজি কাণ্ডত। বা বেতৰ ইয়াত চব সামগ্ৰী পায় নেকি? বা বেতৰ চব সামগ্ৰী পায়? ল'ম এইটো ল'ম। কিমান দাম আছে এইটো? হ'বনে? লাগিবনে নাই পটল? পটলৰ ইয়াত মানে কি পুলি পায়, পুলি মানে গুজি বুলি কয়, এইটো উজি বুলি কয়। ইয়াৰ পৰা হয়, পটলৰ গছৰ পৰাই হয়, ইয়াত তুলি আনিছে। আৰু এইটো আপোনালোকে ইয়াৰ পৰা নিব পাৰিব বৰমা বজাৰৰ পৰাই। নি কিনে ঘৰত ৰুই থ'লে আপোনালোকৰ পটলৰ গছ হ'ব, পটল লাগিব। ময়ো ল'ম ইয়াত, মানে দাম খেলি আছোঁ আৰু কিমান দামত নিব পাৰি চাই লওঁ। তলৰ উজি ল'লোঁ আমি 40 টকা এটা। এইটো পাই গছ হ'ব, পটল লাগিব, পটল খাম, সপোন এটা আছে মানে আমাৰো। চাওক কি হয়। পটলৰ বাগিচা বনাম। দাদা আপুনি দা কুঠাৰ চব বনায় ন? হেল্ল' দাদা, দা কুঠাৰ বনায় ন? আৰু দা বনালে কিমানকৈ লয়? দা বনালে 600 এখন দাউত। আৰু কুঠাৰ নবনায়? অঁ, আপোনালোকে ইয়াত আহিলে দা কুঠাৰ বনাব পাৰিব, ঘৰত লোৱা কিছুমান সামগ্ৰী। কুঠাৰ নবনাই বোলে। ঠিক আছে, আহিব বৰমা বজাৰলৈ আহিলে দাদাৰ ওচৰত আহিব, আহি কিনে বনাব। খুব ধুনীয়া, ভাল বনায় দাদাই। খাৰ পোৱা যায়, কলৰ খাৰ, কলৰ নহয় এইটো।